নমস্কাৰ মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ এটা মহৎ লোকৰ অমৃতবাণী এটা মহান মহৎ লোকৰ অমৃতবাণী লৈ আহিছোঁ, যিটো মহৎ লোকৰ অমৃতবাণী বাল্মীকিয়ে কৈছিল। বাল্মীকিক সকলোৱে চিনি পায়, মই বেলেগকৈ ক'ব লাগে বুলি নাভাবোঁ। আজি তেওঁ এটা মহান মহৎ লোকৰ অমৃতবাণী মই লৈ আহিছোঁ। বাল্মীকিয়ে কৈছিল যে অতি সাধাৰণ শ্ৰেণীৰ মানুহ হ'লেও জ্ঞানীজনে অতিথিক সৎকাৰ কৰে। হয়, নিশ্চয় এটা মহান মহৎ লোকৰ অমৃতবাণী সকলোৱে বুজি পাইছে, বেলেগকৈ ক'ব লাগে বুলি নাভাবোঁ। তেওঁ কৈছিল, বাল্মীকিয়ে কৈছিল অতি সাধাৰণ শ্ৰেণীৰ মানুহ হ'লেও জ্ঞানীজনে অতিথিক সৎকাৰ কৰে। আমি সকলোকে সন্মান কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে। ধনী দুখীয়া আমি বাচিব নালাগে, ডাঙৰ যেতিয়া আমি সন্মান কৰিব লাগে। আকৌ এবাৰ শেষত মই কৈ দিছোঁ, বাল্মীকিয়ে কৈছিল অতি সাধাৰণ শ্ৰেণীৰ মানুহ হ'লেও জ্ঞানীজনে অতিথিক সৎকাৰ কৰে। নমস্কাৰ, মই বিদায় লৈছোঁ প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেলৰ পৰা। যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ, বাই।